নমস্কাৰ। আজি 21 জুন ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে এই মুহূৰ্তত নিউজ নেটৱৰ্কৰ হাতত। এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা ভিডিঅ'ত লাইক কৰি দিব। এই মুহূৰ্তত দিবলৈ গৈ আছোঁ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ কৰিছে 18টা বৃহৎ ঘোষণা। অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডলৈ মুখ্যমন্ত্ৰীৰ 18টা ডাঙৰ ঘোষণা। 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি। আপুনি আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি নোপোৱা কোনো যোগ্য মহিলা নাথাকিব ৰাজ্যত। আপুনি অৰুণোদয় ধন পাবলৈ শীঘ্ৰে কৰিব লাগিব 5টা জৰুৰী কাম। অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত। জুলাই মাহৰ ভিতৰত অনুষ্ঠিত হ'ব গাঁও সভা। যিসকল অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত। অৰুণোদয় নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব প্ৰমাণ পত্ৰ। আগবাঢ়িছোঁ আন এক ডাঙৰ খবৰলৈ। এইবাৰ ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা অতি কম দামতে লাভ কৰিব চেনি, দাইল, নিমখ আৰু ৰন্ধন গেছ। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত আৰু প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। কেৱল ইমানেই নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। ইয়াৰ উপৰি যদি আপোনাৰ উজ্বলা গেছ কানেকশ্যন আছে তেন্তে মাত্ৰ 250 টকাত পাব চিলিণ্ডাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অৰুণোদয় আঁচনিৰ পৰা ৰেচন সামগ্ৰীলৈকে মুখ্যমন্ত্ৰীৰ 18টা বৃহৎ ঘোষণা। আগবাঢ়িছোঁ এনে এটা ডাঙৰ খবৰলৈ। উচ্ছেদ কোনো কাৰণত বন্ধ নহয়। বেদখলকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এবাৰ একশ্যন মোডত। বেদখলকাৰীৰ বিৰুদ্ধে অসমত উচ্ছেদ চলিবই। উচ্ছেদ কোনো কাৰণত বন্ধ নহয়। VGR, PGR আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বেদখল হ'লে উচ্ছেদ চলিবই। কোনো কাৰণত VGR, PGR আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি দখল কৰিবলৈ দিয়া নহ'ব। উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰি লাভ নাই। প্ৰতিবাদৰ বিৰোধিতা কৰা আমছুক লৈ ডাঙৰ মন্তব্য। আমছু মানে কি? দিল্লীত প্ৰতিবাদ কৰি কোনো লাভ নাই। আমছুৰ প্ৰতিবাদ আৰু উচ্ছেদক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা।